Hello guys, welcome to our channel prinshi-maan vlog. আজি ডিসেম্বৰৰ লাষ্ট দিন কাইলৈ মানে কাইলৈ 1 জানুৱাৰী সো আজি আমাৰ ইয়াতে ভোজ আছে ডায়লগ কৈ আছে 2023 বছৰক বাদ দিম আৰু নতুন বছৰক আদৰিম আমি আজি তো আমি আৰু আজি ইয়াতে ভোজ আছে আমি ইয়াতে ভোজ খাব আহিছো এফালে পুখুৰী মাছ মাৰি আছে আপোনালোকক দেখুৱাম ৰব মাৰা হৈ গ'ল এটা আন্ধাৰত ঘুমাই আছো নাই মজা লাগিছে ন বৰখিনি দেখিবলৈ ভাল লাগিছে চা সঁচাকৈ কৈছোঁ গাটো ধুই ল'লোঁ গা ধোৱা নাছিলোঁ ৰাতিপুৱাই একদম উঠি পেলাই পূৰা মাছ মাৰ চাবহে গৈছিলোঁ সেইকাৰণে গাটো ধুই ল'লোঁ আকৌ যাম এতিয়া পুখুৰীলৈ অলপ বহি লওঁ চুলিখিনি শুকোৱা নাই ৰ'দতে অলপ ইয়াতে বহি লওঁ ইয়াতে বহি আছোঁ হে আকাশত আহিছে মমিতা আহিলে আমনি লাগিছে মোৰ পুহিও আছে বহি পেলাই মাতি দিছোঁ ইয়াতে বহিবলৈ কি ভয় লাগে মোৰ গুটি ফুটোৱা কাৰ্য দিন বহাই দিব পাবি এয়া বনভোজত উকনিৰ খেলা পাতিছে মিমু বমা আৰু সীমা খুৰীয়ে আমি খাই আছো এয়া আমাৰ খানা বনোৱাত আছে সাধন খুৰা আৰু বিনিতা বমা চুইটি খুৰীয়ে এইপিনে পিঁয়াজ কাটি আছে ভিডিঅ' চালোঁ পাক আহিছোঁ পুখুৰীলৈ মন নাছিলে এইটানে হেঙি নথকা ৰুমালখন মোৰ গান মাৰি আছে একদম পূৰা ঘুচা মাৰিবলৈ মন গৈছে কিন্তু নোৱাৰোঁ কাহ হৈছে আগত এজনী মই উঠা নাই তই উঠা নাই এতিয়া উঠিছ দেখিলে আহি আহি পাই গ'লহি বহি আছে ইয়াতে আমি আহিছোঁ ইয়াত ফটো উঠিবলৈ ফটোকেইখন উঠি লওঁ আৰু পিছত লগ পাম সিহঁতে পূৰা ছাগলী ঘৰত সোমাই ওলাই এয়া খেলি আছে দৌৰিছে পূৰা ইফালে এতিয়া খানা হৈ গ'ল আমাৰ ৰখি আছোঁ মাংস এতিয়ালৈকে দিয়া নাই সেইকাৰণে বৰদে কৈছে খা খা এতিয়া মাংস আহি গ'ল মাংস ল'লোঁ চবেই খাই আছে পূৰা অলপা বহি পেলাই বাচন ধোৱা কাৰ্য আৰম্ভ সকলোৱে ইয়াতে মিলিজুলি বাচন ধুলে
ভনীখুৰী আৰু মিমু বৰমা এইফালে পূৰা অকলে বাচন ধুই আছে। ডাঙৰ ডাঙৰ বাচনখিনি ঘঁহিছে আকৌ দেই। বাচন ধোৱাৰ পিছত এয়া এইফালে গোসাঁই খুৰাই কফি বনাবলৈ বহিলে। কফি বনোৱা টাইমটোত বাৰু মই নাছিলোঁ, হ'লেও কৈ দিছোঁ আৰু মাহঁতে খাইছে চবেই, মই ইয়াত ঘৰতে বহি ভিডিঅ' চাই আছোঁ। পুৰা এয়া আৰু ইয়াতে এতিয়া বহি খাই আছে চবেই কফি। আৰু আজিৰ দিনটো সঁচাকৈ খুব ভাল লাগিল, সকলো পৰিয়ালে মিলি এনেকৈ এনজয় কৰিলোঁ। তো গাইজ, আপোনালোকে যদি ভিডিঅ'টো চাই অলপো ভাল পালে লাইক, কমেণ্ট, ছাবস্ক্ৰাইব এণ্ড শ্বেয়াৰ কৰি দিব। এণ্ড থেংকছ ফৰ ৱাচিং। বাই বাই।